আগতে যেতিয়া মায়ে ঘৰৰ সকলোবোৰ কাম বন কৰিও ভাত পানী মুখৰ আগত বাঢ়ি দিছিলে, তেতিয়া অনুভৱেই কৰিব পৰা নাছিলোঁ যে মাক সহায় কৰি দিব লাগে বুলি। আৰু মায়ে যদিও কিবা এটা কাম কৰিবলৈ দিছিলে, তেতিয়া ওলোটাই উত্তৰহে দিছিলোঁ, বাহানা মাৰিছিলোঁ। কিন্তু যেতিয়া শ্বশুৰৰ ঘৰলৈ গ'লোঁ আৰু শ্বশুৰৰ ঘৰত ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকণমানো নবহাকৈ কাম কৰিও যেতিয়া কাকো সন্তুষ্ট কৰিব নোৱাৰিলোঁ, তেতিয়াহে অনুভৱ কৰিব পাৰিলোঁ যে মায়ে আগতে আমাৰ কাৰণে কিমান কষ্ট কৰিছিলে। আৰু যিসকল ছোৱালী আছে এতিয়াও বিয়া নোহোৱাকৈ, ভণ্টিসকলক কৈছোঁ, তোমালোকে সময় থাকোঁতেই মাক যিমান পাৰা সহায় কৰি দিবা। পাছত পস্তাবা যে মাক কিয় সহায় কৰি নিদিলোঁ। আৰু মাৰ ঘৰখন যে স্বৰ্গ হয়, তুমি যেতিয়া শ্বশুৰৰ ঘৰলৈ যাবা তেতিয়াহে বুজি পাবা। আৰু এইফালে মায়ে উৰহি ছিঙি আছিলে, মাৰ লগতে এইফালে আহি ময়ো উৰহি ছিঙাত লাগিলোঁ। এতিয়া মানে তেনেকেই সুৰুঙা পাওঁ মানে মাক অকণমান সহায় কৰি দিবলৈ চাওঁ, যাতে মায়ে মনত অকণমান হ'লেও সন্তুষ্ট পায়। আৰু ভণ্টিসকল, তোমালোকক আকৌ এবাৰ কৈছোঁ, এতিয়া যে তুমি অকণমান দুখ পালেই মা মা বুলি চিঞৰি আছা, পিছত তুমি হাজাৰটা দুখ পালেও লুকুৱাই লুকুৱাই কান্দিবলৈ শিকিবা। চব কাম কৰাৰ পাছতো শুনিব লাগিব কথা। এতিয়া যে তুমি ৰাতিপুৱা 8 বজালৈকে শুই আছা, তেতিয়া 5 বজাত উঠিও কিন্তু ঘৰৰ কাম শেষ কৰিব নোৱাৰিবা। এতিয়া প্ৰত্যেকটো কথাৰে মাক উত্তৰ দি আছা ওলোটাই, কিন্তু তেতিয়া মুখত উত্তৰ থাকিও উত্তৰ দিব নোৱাৰিবা। তেতিয়াহে বুজি পাবা মাৰ ঘৰ যে স্বৰ্গ হয় বুলি। আৰু বহুতখিনি কথা ক'লোঁ, এতিয়া দেখুৱাইছোঁ এইফালে বাৰীখন। কালি বৰষুণ দিয়াৰ বাবে এইবোৰ একদম ধুনীয়াকৈ সতেজ হৈ উঠিছে, দেখিছে। এয়া বেঙেনা, সেইফালে মায়ে বেঙেনা বাৰীখনত অকণমান হেৰি কৰিছে। আৰু এইফালে বিলাহী একদম লমালমে ধুনীয়াকৈ বিলাহী লাগি আছে। আৰু মই যে ইমানখিনি কথা ক'লোঁ, সকলো শাহু শহুৰেককে কোৱা নাই কিন্তু দেই। আজিকালি বহুত শাহু শহুৰেক আছে, বহুত মৰম কৰে বোৱাৰীয়েকক। আমাৰ নবৌকো বাৰু মৰমে কৰে, মোক যেনেকৈ মৰম কৰে নবৌকো তেনেকৈ মৰম কৰে বুলিয়ে মই ভাবোঁ, আৰু নবৌ সুখী বুলিয়ে মই ভাবোঁ। আৰু এইফালে বিলাহী কেইজোপা আকৌ এবাৰ দেখুৱাই দিছোঁ। এয়া দেখিলে, সেইকাৰণে কৈছোঁ, মানে এইটোৱে কৈছোঁ যে ছোৱালীসকলে সময় থাকোঁতে যিমান পাৰে মাহঁতক সহায় কৰিবা, পাছত কিন্তু এনেকুৱা জীৱন নাপাবা।